মোটামুটি 6 কিলোমিটাৰ ডিষ্টেঞ্চত মঙ্গলদৈ ডিষ্ট্ৰিক্টৰ মঙ্গলদৈ যিটো হাইৱে তাৰ পৰা 6 কিলোমিটাৰ ডিষ্টেঞ্চত এইখন এখন বৰ বাগান বুলি আমি দেখিবলৈ পাইছোঁ। আমি দেখুৱাইছোঁ ইয়াৰ গোটেই পৰিৱেশটো। ইয়াৰ মাটি মোটামুটি হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল আকাশ। আমি আজি দেখুৱাব চেষ্টা কৰিম। আমি এতিয়া কৰিছোঁ দেখিছেনে, বাঁহৰ তলত আছোঁ। এটা সুন্দৰ পৰিৱেশ, আমি গাঁৱলীয়া পৰিৱেশ আমি অকণমান দেখাবলৈ চেষ্টা কৰিম। এইখনেই আছিলে গাঁও কলিতা পাৰ বুলি এখন গাঁও। আপোনালোকে হয়তো কেতিয়াবা আহিছে এই গাঁওখনত, কিন্তু এই গাঁওখনৰ পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ। ইয়াত শিক্ষাৰ দিশতো বা শিক্ষাৰ ক্ষেত্ৰতো বহুখিনি আগবঢ়া। ইভেন মোৰ এইজন ভাইটি দেখিছে, এই ভাইটিটোৰ যিটো দাদা, তেওঁক বাপেকে এখন সৰু দোকান দি পেলাই, এখন সৰু গাঁৱলীয়া দোকান, আপোনালোকে বুজি পাইছে কেনেকুৱা হ'ব পাৰে। খুব বেছি দিনটোত সেইখন দোকানত ইনকাম হয় মোটামুটি 800-900 টকা হ'বলৈ আছে, কেতিয়াবা হয়তো 0। গতিকে তেনেকুৱা এখন দোকান দি পেলাই সেই মানুহজনে, এওঁ ভায়েক, এওঁ দাদা হয়, তেওঁক ক'ত পঢ়াই আছে, গুৱাহাটী বাইহাটা চাৰিআলিত, ঠিক আছে। ইভেন তেওঁৰ ভৈনীয়েক, সেই ল'ৰাজনৰ ভৈনীয়েক। ভাইটি, তোমাৰ নাম কি আছিলে কোৱা অকণমান? হা, হৰিশজ্যোতি। তোমাৰ বাৰ নাম কি আছিলে? হা, প্ৰতিমা। তেওঁৰ বায়েকৰ নাম আছিল প্ৰতিমা। গতিকে সেই প্ৰতিমা বায়েকক গুৱাহাটীত ক'ত পঢ়াইছিলে? দিল্লীত পঢ়াইছিল ন? অঁ, গতিকে তেওঁ যিজন ককায়েকক পঢ়াইছিলে এখন কি দিল্লীত, আৰু ভৈনীয়েকক পঢ়াইছে বাইহাটা চাৰিআলিত। গতিকে এটা যদি তেওঁৰ সেই শিক্ষাৰ মানটো তেওঁ বুজি নাপালে হয়, নিশ্চয় এখন সৰু দোকান দি পেলাই তেওঁ বাহিৰত পঠাবলৈ নগ'লে হয়। গতিকে এটা শৈক্ষিক পৰিৱেশ। গতিকে এই পৰিৱেশটোৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিম, আৰু লগতে সেই মানুহজনৰ লগত আমি অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। লগতে এই কাষতে দেখিছে খেতি হৈ আছে, দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ। খেতি হ'ব আৰু এইখিনিতে হাল বাই থৈছে, আৰু খুব মোটামুটি খুব 2-1.5 মাহ পিছত দেখিব ধানৰ, আমি কি বুলি কওঁ, জীৱন গুটি বুলি কওঁ, এই জীৱন গুটি উভ আৰু। গতিকে এইটো এটা সুন্দৰ পৰিৱেশ। কঠীয়া পেলাই থৈছে, লগতে বৰষুণ আহি আছে, দেখিছে পুৰা বৰষুণ আহি আছে। গতিকে বৰষুণত তিতি ভালো লাগিছে। গতিকে আমি ইয়াৰ সম্পূৰ্ণ পৰিৱেশৰ বিষয়ে আমি জানিব চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি কণ্টিনিউ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব বুলি মোৰ আশা কৰিলোঁ। গতিকে এতিয়া আমি এই গাঁৱৰ এইফালে অকণমান যাম। এইফালে অকণ ওলাই আহিলোঁ, আহি পেলাই ইয়াৰ পৰিৱেশটোৰ বিষয়ে অকণমান চাবলৈ চেষ্টা কৰিলোঁ। পুৰা বৰষুণ আহিছে। ব'লা দোস্তি, ব'লা। ঠাই বিশেষে কোনোবাটো জেগাত, কোনোবাটো ঠাইত ৰাস্তা বহুত বেয়া থাকে, কিন্তু মেক্সিমাম জেগাত গতিকে এটা সুন্দৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশটো এইটো থাকি ভাল লাগে। আৰু গাঁৱলীয়া পৰিৱেশত যেতিয়া ৰাস্তাটো ভাল হয় আৰু জেগাটো বেছি উন্নত লাগে। গতিকে অলপ
ডিষ্ট্ৰিক্টৰ এটা বিশেষ এটা পুখুৰী এইটো ৰজাদিনীয়া পুখুৰী বুলি কয় এটা ৰাজা পুখুৰী বুলি কয় আমি ইয়াত দেখাবলৈ সক্ষম হৈছোঁ গতিকে ভিতৰৰ পৰিৱেশটো আমি চাব চেষ্টা কৰিম গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টি কণ্টিনিউ কৰিব এইটো আমি ৰাজা পুখুৰী বুলি কওঁ গতিকে আমি অকণমান ৰাজা পুখুৰী সেয়া দেখাইছোঁ এটা সুন্দৰ পুখুৰীটো বহুত ডাঙৰ পুখুৰী হয় 1939 চনত সেই পুখুৰীটো বনাইছিলে কিন্তু ৰজাজনৰ নাম বিশেষকৈ আমি নাজানো বাৰু গতিকে আমি এইটো জানিবৰ কাৰণে চেষ্টা কৰিম পুখুৰীটো কিমান মোটামুটি মই জানিবলৈ পাৰিছোঁ প্ৰায় 25 বিঘামান 50 বিঘামান বুলি গম পাইছোঁ গতিকে আমি অকণমান চেষ্টা কৰিম ইয়াৰ পৰিৱেশৰ জানিবৰ কাৰণে এইটো হ'ল আমাৰ ৰাজা পুখুৰী বুলি কয় ৰজাৰ আগতে আহোমৰ দিনৰে চাগে এইটো পুখুৰী গতিকে দেখিবলৈ সক্ষম হৈছোঁ চাওক এইটো এটা ডাঙৰ পুখুৰী মোটামুটি 50 বিঘা ন সৰি 25 বিঘা বুলি কৈছিলোঁ ক্ষমা কৰিব 50 বিঘামানৰ এইটো এটা পুখুৰী গতিকে ইয়াততো ডাঙৰ ডাঙৰ মাছ আছে ন আছে সেইকাৰণে মই মোৰ লগৰ এজন ফ্ৰেণ্ড নামটো কি আছিলে ক'বা মোৰ নাম ৰূপকৰ হয় ৰূপকৰ এজন মই যিটো ৰুমত আছোঁ সেই ৰুমটোতে এজন ভাইটি লগৰ বুলি নহয়তো মোৰ ভাইটি হয় বি এ কৰিছিলে বি এ লাষ্ট এক্সাম দি আহিলে গতিকে এটা সুন্দৰ পৰিৱেশ সেয়া গোটেই পৰিৱেশটোৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম লগতে ইয়াৰ ৰাজাজনৰ নাম কি তেওঁ ৰজাজনৰ নাম অকণমান অনুমান কৰিব পাৰিবা নেকি মই বৰ তেনেকৈ নাজানো কিন্তু আমাৰ দেউতা মা আৰু ককা আইতাই কোৱা মতে এইটো ৰজা দিনৰ পুখুৰী হয় মানে শুনিছোঁ আগতে পুখুৰীটোত যেতিয়া নেকি বাচন বাতি দৰকাৰ হৈছিল তেতিয়া ইয়াতে চাকি এখুৰ দি মানে আপুনি যদি খুজি থয় বোলে মোক ৰাতিপুৱালৈ বাচন বাতি দিব আচ্ছা কিবা এটা প্ৰগ্ৰামৰ কাৰণে বা আপোনাৰ বিয়া বাৰু তেতিয়া মানে ৰাতিপুৱালৈ বাচন বাতি ওলাই আছিল আচ্ছা আচ্ছা সেই মানে যোনটো নেকি পৰম্পৰা বা বিশ্বাস আছিল সেইটোৰ পৰা মানে কেতিয়াবা আমাক সাধু হিচাপে কৈছিল আৰু এনেকুৱা এটা পুখুৰী আছে আমাৰ ওচৰৰ পাজে তোমালোকে জানা নে তেতিয়াৰ পৰা পুখুৰীটো মই চিনাকি তেতিয়াৰ পৰা পুখুৰীটোৰ লগত চিনাকি বিশেষ আৰু ইমান এটা নাজানো কোন দিনৰ কোন ৰজাই খুন্দিছিল আচ্ছা ভাল লাগিলে গতিকে এওঁ জনালে যে যিটো আমাৰ বিয়া বাৰু সকাম এওঁলোকৰ কাষৰ যিখিনি মানুহ আছে মানুহখিনিয়ে মানে শুনিবলৈ পাইছোঁ বা তেওঁ অলৰেডি আমাক কৈছে যে বিয়া বাৰু ক্ষেত্ৰত বাচন বৰ্তন দৰকাৰ হয় তেতিয়া চাকি দি পেলাই আগদিনাখন ৰাতি চাকি দি পেলাই সেৱা কৰে যে আমাক ইমানখিনি বাচন লাগে গতিকে সেই বাচনখিনি পাছদিনাখন কি কৰে এই দেৱতাই উলিয়াই পেলাই থৈ দিয়ে এনেকুৱা এটা লোকবিশ্বাস আছে বুলি আমি জানিব পাৰিছোঁ এই পুখুৰীটোত গতিকে এতিয়া সেইটো পৰম্পৰা আছে নাই এইটো আমি জানিবৰ কাৰণে চেষ্টা কৰিম কিন্তু এটা সুন্দৰ পৰিৱেশ এটা ভাল পৰিৱেশ ইয়াত বহুত এতিয়া ডাঙৰ ডাঙৰ মাছো আছে কিন্তু এইটো এটা মানে এটা ধুনীয়া আমি কি বুলি ক'ম ধাৰ্মিক পৰিৱেশৰ মাজত আছে পুখুৰীটো যদিও জংঘলে আৱৰি আছে গতিকে আসাম গভৰ্ণমেণ্ট তথা গভৰ্ণমেণ্টে এইটো অলপ প্ৰটেকশ্যন দিলে বেছি ভাল হ'ব বুলি ভাবোঁ চাফ চিকুণ কৰিবলৈ ৰাখিলে বেছি সুবিধা হ'ব বুলি মই ভাবোঁ গতিকে আশা কৰোঁ তেওঁলোকেও এই ভিডিঅ'টি চাওক ভিডিঅ'টি চাই পেলাই যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ গতিকে ব'লা